নয়নদা কি খবৰ যেনে হলো যেতিয়া হলো যতে হলো মানে কি হল নয়নদা আৰু এই নয়নদা ঠাইত নয়ন বুলিও মাতিবাচোন ভাল লাগে কেতিয়াবা গম পাইছেনে নমস্কাৰ গাইছ মই নয়নজ্যোতি আকৌ এটা নতুন ব্লগ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আহক তেনেহ'লে আজি ব্লগটো ষ্টাৰ্ট কৰোঁ জিমৰ পৰা আৰম্ভ কৰিলোঁ জিম খতম কৰি প্ৰথমতে মই যাবলৈ লৈছোঁ ইফালে মাৰ্কেট আৰু বতৰটো বহুত ডাৱৰীয়া কৰি আছে এইকেইদিন মানে বতাহ মাৰি আছে দিনে ৰাতিয়ে বতাহ আৰু জিমৰ পৰা ওলাই মই ভাবিলোঁ বজাৰত সোমাই যাওঁ কাৰণ বজাৰখন জিমৰ পৰা বেছি দূৰ নহয় অলপ ওচৰতে আৰু আজি শনিবাৰ আছিলে মানুহ বহুত বেছি আছে বিলাহী লওঁ বুলি পিনে ভাবিলোঁ বিলাহী 40 টকা হৈছে দোকানত যিহেতু ল'লে মানে বহুত দাম লয় সেইকাৰণে মই বজাৰৰ পৰা লৈ যালে ভাল বুলি পিনে বজাৰত সোমালোহি আৰু ইফালে লগতে তিয়ঁহ ল'লোঁ 3টা বিলাহী আৰু 60 টকা ল'লে আৰু যিহেতু বস্তু বেছিকৈ লোৱা নাই আহি মেলি জিমৰ পৰা আৰু ইফালে মোৰ বাইকখন আজি জিমৰ ওচৰত থোৱা নাই অকণমান দূৰত থৈ আহিলোঁ কাৰণ আজি শনিবাৰ মানুহ বহুত বেছি পাৰ্কিঙৰ জেগাই নাছিলে সেইকাৰণে ইয়াতে থৈ মেলি গ'লোগৈ আৰু জিমৰ পৰা আহি চিধা মই গাটো ধুই ল'লোঁ আৰু গাটো ধুই লোৱাৰ পাছত তেতিয়া ভাল লাগে আৰু মনটো মানে ফ্ৰেছ লাগে যে গাটো ধুলে মানে সোনকালে মানে কেতিয়াবা বাৰু দেৰি হৈ যায় মই জিমৰ পৰা আহি মেলি আধা ঘণ্টা পাছতহে মই গাটো ধুওঁ কিন্তু আজি মই লগে লগে গাটো ধুই ল'লোঁ ধুই মেলি আৰু কাপোৰকেইটা মেলি থৈ আহিলোঁ ওপৰতো মানে কি হ'ল বতাহটো বহুত বেছি মাৰি আছে কিন্তু ৰ'দটো নোলালেও মানে বতাহ বেছি ডাৱৰীয়া আৰু সেইকাৰণে কাপোৰকেইটা ওপৰতে মেলি থৈ আহিলোঁ আৰু বতাহতে শুকাই যাব কাপোৰকেইটা টেনশ্যন নাই শুকাবলৈ নুশুকালেও প্ৰব্লেম নাই কালিকে যিহেতু দেওবাৰ আৰু কাপোৰকেইটা মই একেটাই পিন্ধি যাব পাৰোঁ আৰু আহি মেলি চিধা মই ব্ৰেকফাষ্টটো ৰেডি কৰিলোঁ আৰু ব্ৰেকফাষ্টটো মই সদায় এইকেইদিন একেই খাই আছোঁ বেলেগ বনাবলৈ একো সময় নাই লগে ব্ৰেকফাষ্ট কৰি ইফালে কি বনাওঁ ভাবি আছোঁ কণীকে বনাই দিওঁ দম বনাই দিওঁ বুলি ভাবি কিনে ইয়াত বইল কৰিছোঁ আলু আৰু কণী আৰু দুটা খাম বুলি দুটা থাকোঁ যিহেতু সেইকাৰণে তাৰপিছত কণীখিনি ওলাই মেলি আৰু লগে অলপ ফ্ৰাই কৰি লৈছোঁ ফ্ৰাই কৰি লৈছোঁ তাৰপিছত ইফালে বিলাহী যিহেতু দিম অলপ সেইকাৰণে অকণমান মিক্সাৰ দি ল'লোঁ আৰু কণীকেইটা মই অলৰেডি ফ্ৰাই কৰা হৈ গ'ল তাৰপিছত তেল দি আৰু পিঁয়াজ জলকীয়া তেজপাত এখন দি মেলি অলপ আৰু ভাজি মেলি ইয়াত অকণমান মছলা মানে কিনো এড কৰিম ৰচুন আদাখিনি বাহিৰে হয় নহয় তাৰপিছতে ৰচুন আদা অকণমান পেচি মেলি দিলোঁ ৰং জলকীয়া অকণমান দিলোঁ তাৰপিছত আৰু ইফালে জিৰা পাউডাৰ অকণমান দি দিলোঁ হালধি পাউডাৰ অকণমান দি দিছোঁ আৰু এনেকৈ মিক্স কৰি আৰু লগতে তাৰপিছত ইফালে বিলাহীখিনি যোনখিনি পিচি থৈছিলোঁ দি দিলোঁ দি দিয়াৰ পাছত অকণমান সিজিবলৈ দিছোঁ যাতে বিলাহী কেঁচা গোন্ধটো গুচি যায় তাৰপিছত আৰু এইখিনি দিয়াৰ পাছতহে মই ধুনীয়াছে আৰু কণী আৰু আলুখিনি এড কৰিম বজাৰত তাৰপিছত আৰু হৈ গ'ল ইয়াত কণী আলু বিলাহী এড কৰি দিছোঁ এইখিনিও অকণমান সময় অলপ মানে লটিয়াই দিম আৰু ভাজিম তাৰপিছত আৰু গাইছ এনেকৈ আৰু আলু কণী আৰু বিলাহীখিনি মিক্স কৰি ল'ব ধুনীয়াছে মিক্স কৰাৰ পাছত আপুনি ইয়াত গৰম পানী এড কৰি দিব ঠাণ্ডা পানী এড কৰিব পাৰে আপোনাৰ নিজৰ যিখিনি গৰম পানী দিলে মানে অকণমান ভাল আৰু আপোনালোকে গৰম পানী দিলে সোনকালে হৈ যায় নে কি কোৱা তাৰপিছত আৰু গৰম পানী দিয়াৰ পাছত এনেকৈ ঢাকনি মাৰিব উতলিব অকণমান উতলাৰ পাছত আৰু ইয়াত আপুনি মানে মই আৰু খাবলৈ মন গৈছে সেইকাৰণে জালুক দি পিনে সেইকাৰণে মানে জালুক দি দিছোঁ অলপ মানে আজি জালুক মানে গাটো মোৰ কঁকালটো বহুত বিষ হৈ আছে সেইকাৰণে মানে জালুক দিছোঁ যাতে বিষটো কমি যায় আৰু আপোনালোকে এনেকৈ খাব পাৰে তাৰপিছত মই ইফালে ভাত হৈ গ'ল আৰু ভাত দুটা চিটি মাৰিলে আজি কিন্তু বহুত বছৰ হ'ল দেই কিন্তু এইবছৰ লাগিছে অলপ বেছিকৈ মানে মানে দুটা এটা লাগিছে কিন্তু এইবছৰ মানে অলপ বেছিয়ে লাগিছে টেঙা খাবলৈ পাম আৰু এবাৰ তাৰপিছত ইফালে মোৰ চব্জিটো একদম হৈ গ'ল আৰু আপোনালোকে ধুনীয়াছে খাব পাৰে ইয়াত দেখিছে নহয় কালাৰ কি মজা আহিছে আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ আকৌ এটা ভিডিঅ'ত আপোনালোকক লগ পাম ধন্যবাদ